এটা মিশন নেচাৰ স্পেকালৰ উদ্যোগত এইটো আৰম্ভ হবলৈ গৈ আছে। আমি ইমান দিনে কথা পাতিলো কি হাতী মানৱ সংঘাত কিন্তু সমাধানৰ সূত্ৰটো আজিলৈকে ওলাব পৰা নাই। কোনোবা কয় যে এই এক্স ফৰ্মুলা দি এইটো সলিউশন হ'ব, কোনোবা কয় ৱাই ফৰ্মুলা দি সলিউশন হ'ব, কিন্তু আজিলৈকে হোৱা নাই। তো ইফালে এই সংঘাতৰ কাৰণে আমাৰ নিৰী মানুহৰ জীৱন কেতিয়াবা যাব লগা হয়, কেতিয়াবা ইভেন আমাৰ গণেশ বা হাতীৰ জীৱন যাব লগা হয়। কিন্তু আমি অলপ ইয়াতে সকলো এটা পজিটিভ এটা মানসিকতা ডেভেলপ কৰিব লাগিব। কাৰণ আপুনি চাওক যে বায়োডাইভাৰ্চিটি যিটো ফ্লোৰা এণ্ড ফোনা বুলি কয়, যিটো আমাৰ এনিমেল যিটো দুনিয়া আৰু যিটো আমাৰ এইটো আছে কি প্লেন্টছৰ যিটো দুনিয়া, এই দুটা দুনিয়াটো বাদ দি পেলাই ইয়াত আৰু কোনো দুনিয়া নাই। বিশেষভাৱে হাতী মানৱ সংঘাতটো আমি সোনকালে শেষ কৰিব লাগে। আৰু ইয়াৰ কাৰণে অসমত যিখিনি বহুত জাগা আছে যিটো ডিফৰেষ্টেশ্যন হৈছে, বাট ফৰেষ্টটো তাত ৰিইনষ্টেট কৰিব পাৰে, নতুনকে বনাব পাৰে, আকৌ সেইটো আমি কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিচেণ্টলি কৈছে যে য'ত প্ৰয়োজন আছে আমি তাতে নতুনকে ফৰেষ্ট বনাম, য'ত একদম কমপ্লিটলি এইটো মানে ফৰেষ্টটো নাই, এইটো ক'ৰবাত যদি মানুহ বসতি আছে সেইটোও ডি ৰিজাৰ্ভ কৰিম। গতিকে আশা ৰাখিছো আমি চবে মিলি আমি আহি থকা দিনত হাতী মানৱ সংঘাতটো সমাধান কৰিব পাৰিম। আৰু ইয়াৰ কাৰণে মই প্ৰিফাৰ কৰো ইয়াত কিছুমান নেচাৰেল ৱে আমি ওলাব লাগিব। ইয়াত যিটো আৰ্টিফিচিয়েল আমি বোমা মাৰি হাতী খেদো, জুই লৈ হাতী খেদো, এইটোৱে মানে পাৰ্মানেন্ট সমাধান নকৰিব। আমি কিছুমান পাৰ্মানেন্ট সলিউশন ওলাবৰ কাৰণে আজিৰ যিটো আলোচনা চক্ৰ, আজি যিটো হাতী মংগলম যাত্ৰা প্ৰগ্ৰাম লঞ্চ কৰিছে, ইয়াত মানে ইয়াৰ গোটেই সলিউশনটো ওলাব বুলি মই আশা কৰিছো। এতিয়ালৈকে তেনেকুৱা এটা পজিটিভ আলোচনা চলি আছে যে আমাৰ বড়োলেণ্ডত যিমান চোৰাং চিকাৰী আছে তেখেতসকলে একেলগে আত্মসমৰ্পণ কৰিব বুলি এটা মেছেজ আমাক দি আছে। আৰু গান্ধী জয়ন্তীটোকে ডেটটো তেখেতসকলে প্ৰিফাৰ কৰিছে। ভেৰি মাছ হোপফুল, মই 100% পজিটিভ যে তেখেতসকলে ইয়াত আহিব, মূল সুঁতিলৈ আহিব আৰু কোনোদিনে স্বীকাৰ নকৰিব। তেখেতসকলে বৰ্তমান চৰকাৰৰ যিটো সদিচ্ছা সেইটো বুজি পাইছে। তেখেতসকলক আমি সংস্থাপন কৰাই দিম আৰু প্ৰত্যেকজন ব্যক্তিক আমি 50,000 কৰি টকা দিয়া ইতিমধ্যে আমি চিন্তা কৰি আছো, আগৰ কেইজনকো দিয়া হ'ল। তো সেইকাৰণে তেখেতসকলৰ সংস্থাপনটো আমি দায়িত্ব ল'ম। কিন্তু আমাৰ যিটো বায়োডাইভাৰ্চিটি সেইটো যাতে প্ৰটেক্টেড হৈ থাকে, সেইটো আমি চবে বিচাৰিছো।